ও ভাই আজিকালি তোমাক দেখাও নাপাওঁ ফোন চোনো নাই ফোনো কৰি আছো মোবাইলটো চুইচ অফ তোমাৰ কি হৈছে নাই ভাই অলপমান টেনশ্যন হৈ আছে ৰ'বা তোমাক ৰিচাৰ কথা কৈছিলোঁ না কৈছিলা আৰু মানে কি হ'ল তাকেইতো সিহঁতৰ ঘৰৰ পৰা বোলে দেউতাকে বিয়া ঠিক কৰিছে এতিয়া কি কৰোঁ মই ভাবিয়ে পোৱা নাই মানে একদম টেনশ্যন হৈ আছে কি কৰোঁ এতিয়া ঘৰতো ক'ব নোৱাৰোঁ মানে বহুত দিগদাৰ হৈ আছে ভাই মোক কিবা এটা উপায় দিয়া না প্লিজ তুমি কিবা টেনশ্যন ল'ব লগা কথা নেকি ভাই মই কিবা মেনেজ কৰি আছো কিবা এটা প্লিজ উপায় দে না প্লিজ মোক কিবা এটা উপায় দে ভাই ৰ'বা মই কিবা এটা ভাবোঁ ভাই কিবা এটা উপায় দি প্লিজ কোনদিনা চাব আহিব হৈছে আহিব চাগে 3-4 দিনমান পিছত তুমি এটা কাম কৰিব পাৰিবা কি তাইক পলাই আনা চাওঁ মই ৰাতিলৈকে ভাবি চাওঁ ৰ কি কৰিব পাৰোঁ কিহৰ ভাবি থাকিব লাগে বাছ কালি গ'লে হ'ল আৰু লৈ আহিলে হ'ল ভয় লাগে দেখোন একো নাই তেতিয়াহ'লে এতিয়া যাওঁ ইমান টেনশ্যন লৈ থাকিব নালাগে দে বল বলা ৰবা ক'ত যোৱা আৰু অলপ মানে কিবা এটা বস্তু লৈ আহিছোঁ মই ইয়াতে আছো তুমি যোৱা আহি আছোঁ ৰ'বা যোৱা পাছা 2 দিনমান পিছতে গম পাবা এতিয়া বাপেৰে হোটেলত খাই আছা ন বাহ সাদা হলা বৰ মজা আছে গৰুকেইটা লাৰি দিয়া নেকি অলপ বতাহ দিছি অলপ দেৰিকে যাই আছো কি ভাই তোক দেখাই নাপাওঁ ভাই মোৰ বহুত টেনশ্যন ৰাজুৰ কথা শুনি বিয়াখনো পাতিলোঁ এতিয়া মোৰ এটা নিজৰ একো কামো নাই এতিয়া কি কৰোঁ কি নকৰোঁ দেউতাই বেলেগ কৰি দিছে মই ভাবিছিলোঁ দেউতাই শুৱাই থাকিব খাই থাকিম আৰু ধুনীয়াকৈ কিন্তু কি কৰোঁ কি নকৰোঁ এতিয়া মই নিজে গম পোৱা নাই বেলেগ কৰিও দিলে বহুত টেনশ্যন ভাই মোৰ আৰে ভাই ষাঠি পোৱাৰ আগত নিজে কলকা চুৰি ল'ব লাগে মই ৰাজুৰ কথা শুনি বিয়াখনো পাতিলোঁ এতিয়া কি কৰোঁ কি নকৰোঁ সেনেকুৱা হৈছে দেউতাই বেলেগ কৰি দিলে বাপেৰেক মই কম ৰ বুজি ফেলে বাপেৰে মানিব তাকেতো ভাই তই কিবা অলপমান কবিচোন দেউতাক বুজা ক'লে কিজানি বুজি পাব মোক কিবা এটা কৰি দিলে ভাল হ'ল বেলেগ কৰি দিলে এতিয়া বহুত দিগদাৰ হৈছে কালি পৰহি পৰা যেন যাবিচোন আমাৰ ঘৰত কালি মই ৰাতিপুৱা যাম কালি ৰাতিপুৱা যাবা তেতিয়াহ'লে মই আহোঁ শৰ্মা দা কি খবৰ আছোঁ দা ভাবি বহা পিছে ঘৰ পৰা আহিলে মই ঘৰৰ পৰা আহিলোঁ হয় নেকি পাপাকে আহিলে এটা কথা শুনিলোঁ ৰ'বা তোৰ যিটো আছে যিটো বোলে এটা ছোৱালী আনিছিল পাপা হ'ল আনবে 3 মাহ মানে হ'ল পিছে তুমি বোলে তাক বেলেগ কৰি দিলা পাপা হয় পিছে তই তাক কিয় বেলেগ কৰি দিলি কাম বন একো নাই বেকাৰ চলাত অলপ অসুবিধা হৈছে মোৰ আটাই চলি তাক আৰু মই বেলেগ কৰি দি থ'ব পাৰিম না তাক 2 দিনমান চাবাৰ দেখি বেলেগৰ কথা শুনি বিয়া পাতিছিল গম পাইছে নাই যে যি হ'ল দে মানুহৰে ভুল হয় কিবা এটা তাক গতি ল'ব দিবি আৰু মই তাক 2 দিনমান চাবা দিছোঁ তাক কিবা এটা গতি লগাই দিম নহয় মই দে দিবি দে মই যাওঁ পাপা কাপ চাহ খাই যা নালাগে দে যাবি হা